মুড়িঘণ্ট বাৰু কাৰ প্ৰিয় আমাৰ ঘৰৰ আটাইৰে মুড়িঘণ্ট বহুতেই প্ৰিয় হয় সেয়েহে মাছ আনিলে মাথাটো আনাই হয় হয়তো মুড়িঘণ্ট নহ'লে খাৰ বনোৱা হয় গতিকে আজি মুড়িঘণ্ট বনাম তাৰ বাবে মই মুগৰ দালিকে আগতীয়াকৈ তিয়াই ৰাখিছিলোঁ এতিয়া বিশেষ ধৰণৰ কোনো সামগ্ৰী ব্যৱহাৰ নকৰাকৈ ঘৰত থকা বস্তুৰে অতি কম সময়ৰ ভিতৰতে টেষ্টি মুড়িঘণ্টটো কেনেকৈ বনাওঁ চাওঁ আহক তাৰ বাবে মই কেৰাহীখনত অকণমান মিঠাতেল দি তাত পিঁয়াজ আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি অকণমান সময় ভাজি মগুৰ দাইলখিনি দি তাত নিমখ হালধি আৰু চেনি দিছোঁ কাৰণ চেনিটো দিলে অকণমান সোৱাদটো বেলেঞ্চ হয় আৰু এইখিনি ভালদৰে ভাজি হৈ যোৱাৰ পিছত মুগৰ দালিখিনি ভাজি অকণমান পানী দি অৱশেষত মাছৰ মূৰাটো দি দিছোঁ আৰু দিয়াৰ পিছত ঢাকনিখন লগাই দিছোঁ আৰু যেতিয়া সিজিব হেতাৰে ভালদৰে তাক মিক্স কৰি দিলে হ'ল আৰু এনেদৰে আপোনালোকৰ অতি কম সময়ৰ ভিতৰতে মুড়িঘণ্ট খাবলৈ ৰেডি হৈ গ'ল আৰু ইয়াৰে মাষ্টাৰ হৈছে চেনিটো আপোনালোকে যেতিয়া চেনি দি দিব তেতিয়া টেষ্টটো খাবলৈ দুগুণ টেষ্টি হয় গতিকে যদিও এতিয়ালৈকে আপোনালোকে চেনি দি এনেকৈ বনোৱা নাই বনাই চাব আৰু কেনে হয় এটা কমেণ্ট কৰিব যিসকলে মোৰ ভিডিঅ' কিমান মৰম দিছে কমেণ্ট কৰে লাইক কৰে বা ছাবস্ক্ৰাইব কৰিছে চেনেলত তেখেতসকলক এই সময়তে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলক অনুৰোধ জনাম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল দেখা পায় তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাই দিব তেতিয়া মই সেইবোৰ ভুল আৰু দ্বিতীয়বাৰ নকৰিবলৈ চেষ্টা কৰিম আগলৈও এনেদৰে মৰম দিব বুলি আশা থাকিল ধন্যবাদ